welcome to my new vlog. আজি মই আপোনালোকক দেখুৱাম মুম্বাই ফেমাস আইকনিক প্লেস মেৰিন ড্ৰাইভ। এখনি হৈছে মেৰিন ড্ৰাইভ আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুতো লোকে ইভিনিং ৱাক কৰি আছে। লগতে যিসকল পৰ্যটক আহিছে তেওঁলোকে ফটো ক্লিক কৰি আছে। Among the tourist attractions in Mumbai, the Marine Drive is an important destination. আকাশৰ তলত সাগৰৰ পাৰত আৰু বতাহ দেখিছে কিমান বলি আছে আৰু এই ধুনীয়া পৰিৱেশটো যদি ৰিলেক্স ফিল কৰিবলৈ মন যায় তেতিয়াহ'লে আপুনি আহিব পাৰে মেৰিন ড্ৰাইভ। মেৰিন ড্ৰাইভৰ হয়তো আপোনালোকে বহুতো নামী দামী অভিনেতাই অভিনয় কৰা চিনেমাত দেখিবলৈ পাইছে। শাহৰুখ, সলমান হওক বা আমিৰ খান সকলো অভিনয় জগতৰ লোকে মেৰিন ড্ৰাইভৰ ৰাস্তাৰ কাষত শ্বুটিং কৰিছে আৰু বহুতো চিৰিয়েলৰ শ্বুটিঙো এই মেৰিন ড্ৰাইভতে হৈছে। আপোনালোকে জানেনে এই মেৰিন ড্ৰাইভতে মুন্না ভাই MBBS হিন্দী বোলছবিখনৰো শ্বুটিং হৈছিলে আৰু লগতে ৱেক আপ এণ্ড বান্টি এণ্ড বাবলি আৰু বহুতো। এতিয়া সন্ধিয়া 7 বাজিছে আৰু 7 বজাৰ পাছতো আমাৰ তাত কি হয় গধূলি হৈ যায় ইমান সময়ত নহয়নে। কিছুমানে আমাৰ গাঁৱৰ অঞ্চলত বিশেষকৈ এতিয়া ভাত ৰান্ধিবৰ সময় হৈ যায়, কিন্তু ইয়াত চাওকচোন কি ধুনীয়া পোহৰে হৈ আছে আৰু ইয়াত অজস্ৰ মানুহে বহি আছে, ৰিলেক্স ফিল কৰি আছে। ফেমিলি হওক, কাপল এণ্ড বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হওক বা ল'ৰা ছোৱালীবিলাকৰ লগতে হওক, প্ৰত্যেকে ইয়াত ৰিলেক্স ফিল কৰিবলৈ অলপ সময়ৰ কাৰণে বহিবলৈ আহে। কাষতে থকা এটা বিল্ডিং মোৰ খুব ভাল লাগিলে, চ' মই অকণমান দেখাই দিছোঁ। এতিয়া মানুহৰ সমাগমটো আৰু বেছি বাঢ়িবহে, কিয়নো এতিয়া বতৰটো অলপ ঠাণ্ডা হৈ পৰিছে, মানে গধূলি হোৱাৰ লগে লগে কি হয় গৰমটো কমে আৰু এইটো সময়ত মানুহৰ সমাগম মেৰিন ড্ৰাইভত বেছিকৈ হয়। আৰু এই যে তলত দিয়া পাথৰবিলাক দেখিছে, এই পাথৰবিলাক কিয় দিছে জানেনে? যেতিয়া খুব সাগৰৰ পানী বাঢ়ে তেতিয়া যাতে অনিষ্ট নকৰে সেইকাৰণে এই পাথৰবিলাকক ৰাখিছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। যদিহে ভাল পাইছে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ধুনীয়া ধুনীয়া ঠাইবোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। ষ্টে হেপী, ষ্টে হেল্ডি। আৰু আজিলৈ মই সামৰিছোঁ। আপোনালোকক লগ পাম নতুন ঠাই নতুন কথাৰে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। চ' এতিয়ালৈ বাই বাই। থেংক ইউ ছ' মাছ এভৰিৱান ফৰ ইয়ৰ লাভ এণ্ড ছাপোৰ্ট।